এক নম্বৰ প্ৰশ্নটো হৈছে ওপৰত জুই তলত পানী বুহাই খাই টানি টানি নাইবা ওপৰত জুই তলত পানী তাক খাই টানি টানি শুদ্ধ উত্তৰটো কোৱাচোন বাৰু। শুদ্ধ উত্তৰটো হৈছে ধপাত খোৱা চিলিম। ২ নম্বৰ প্ৰশ্নটো হৈছে এক ৰং গিলাচত ২ ৰং পানী ক'ব পাৰিলে জানিব কিমান জ্ঞানী শুদ্ধ উত্তৰটো কোৱাচোন বাৰু কি। শুদ্ধ উত্তৰটো হৈছে কণী। ৩ নম্বৰ প্ৰশ্নটো হৈছে এটা নিগনি এশধান কুটে নেগুত ধৰিলে জাপ মাৰি উঠে শুদ্ধ উত্তৰটো কোৱাচোন বাৰু কি। শুদ্ধ উত্তৰটো হৈছে ঢেঁকী। ৪ নম্বৰ প্ৰশ্নটো হৈছে এডাল মাৰি দুখন চাল নবন্ধাকৈ থাকে সৰ্বতিকাল শুদ্ধ উত্তৰটো কোৱাচোন বাৰু কি। শুদ্ধ উত্তৰটো হৈছে কলপাত। ৫ নম্বৰ প্ৰশ্নটো হৈছে ওচৰা ওচৰিকৈ থাকে দুয়ো যজা ভাই একেলগে ফুৰে জগতখন চাই ইজনে সিজনক দেখা নাপায় এইজনো কোন কোৱাচোন ভাই শুদ্ধ উত্তৰটো কোৱাচোন বাৰু কি। শুদ্ধ উত্তৰটো হৈছে চকুযোৰ। ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কমেণ্ট কৰিব। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।